নমস্কাৰ। আজি মই আপোনালোকৰ বাবে বাদামৰ এটি সহজ চাটনিৰ ৰেচিপি লৈ আহিছোঁ। এই চাটনিৰ ৰেচিপিটোৰ বাবে মই বাদাম অলপমান লৈছোঁ আৰু বাদামখিনি শুকান কেৰাহী এখনত অলপ সময় ভাজি লৈছোঁ। চাব যাতে বাদামখিনি জ্বলি নাযায়, তাৰ কাৰণে লৰাই থাকিব বাদামখিনি অলপ সময় ভাজাৰ পিছত দেখিব বাকলিটোৰ ওপৰত ক'লা ক'লা দাগ পৰিছে আৰু তেতিয়া বাদামখিনি নমাই থ'ব। নমাই ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত হাতেৰে মোহাৰি বাকলিখিনি গুচাই ল'ব। কিছু সময় এইদৰে হাতেৰে মোহাৰি বাকলিখিনি গুচাই লোৱাৰ পিছত বাদামখিনি পূৰা চাফা হৈ আহে আৰু সেই তেতিয়া চালনী এখনৰ চালি ল'ব। বাদামখিনি অলপ সময় মোহাৰি থকাৰ পিছত এই ধৰণে চাফা হৈ পৰিল। আৰু এতিয়া বাদামৰ চাটনিটোৰ বাবে বেলেগ কি লাগে সেইখিনি দেখাওঁ আহক। বাদাম, কেইটামান কেঁচা জলকীয়া, অকণমান আদা, 10-12 ফুটমান নহৰু, নৰসিংহ, অলপমান মান ধনিয়া, এই সকলোখিনি মিক্সিৰ বাতিটোত ভৰাই দিলোঁ। তাতে সোৱাদ অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি পানী অলপ দি মিক্সিত ভালদৰে মিহিকৈ পেষ্ট বনাই ল'লোঁ। এয়া চাওক, আমাৰ চাটনিখিনি তৈয়াৰ হৈ গৈছে। এতিয়া এইখিনি এটা বাতিত উলিয়াই ল'লোঁ। হৈ গ'ল আমাৰ বাদামৰ চাটনি ৰেচিপি।